ভাবা কেনেকুৱা লাগিব তোমাৰ ঘৰৰ পৰিয়ালসকলক যেতিয়া তেওঁলোকে এইটো গম পাব কোনোবা এজন মানুহৰ কাৰণে তুমি নিজৰ সকলো জীৱনটোক বৰবাদ কৰি লৈছ। নিজে ভাবি আৰু চোৱা না, আগতে কিমান ভাল আছিলে সকলো বস্তুৱেই, পঢ়াত লিখাত কামত সকলো বস্তুতে ভাল আছিলা তুমি। কিন্তু এতিয়া কি হৈ গ'ল? নে খোৱা লোৱাত মন লাগিছে, নে টোপনি আহিছে, নে শান্তি, আৰু না কিবা কামত মন লাগি আছে তোমাৰ। ময়ো জানো আৰু তুমিও জানা যে ইয়াৰ কাৰণ কি, ইয়াৰ অসুবিধা কি, আৰু তুমিও এইটো কাৰণৰ বাহিৰত ওলাব বিচৰা। এইটো দুনিয়াৰ বহুত মনত লগা সঁচা। আজি তোমাক কৈ দিওঁ যে দুনিয়াৰ যি শক্তিও তোমাক এই জামেলাৰ পৰা বাহিৰত উলিয়াব নোৱাৰে। তোমাৰ অবিহনে তোমাৰ বিষ, তোমাৰ দুখ, তোমাৰ সকলো অকল আৰু অকল তুমিয়েই দেখা পাবা, কোনোবা আৰু বেলেগক নহয়। সেইকাৰণে কাৰোবাৰ বেলেগক ভৰসা কৰিব এৰি দিয়া আৰু নিজৰ ওপৰত ভৰসা কৰিব আৰম্ভ কৰি দিয়া। আৰে ইমানো কমজোৰি নহয় তুমি। এনেকুৱা তোমাৰ জীৱনত বহুত লোক আহিব আৰু বহুত লোক যাব। তোমাক কি লাগে এজন মানুহৰ কাৰণে তুমি নিজৰ জীৱন বৰবাদ কৰি দিবা? মই জানো যে বিষ হয়, কষ্ট হয়, কিন্তু তোমাক যদি সলনি হ'ব মন আছে তেন্তে কৰিবই লাগিব। ধন্যবাদ।